চকুৰ পৰা সৰি পৰা পানী সহজতে মুচিব পাৰি, কিন্তু পানী নিগৰাৰ কাৰণটো সহজতে মুচিব নোৱাৰি। এজন শুই থকা মানুহক জগোৱাটো খুবেই সহজ, কিন্তু শুৱাৰ নাটক কৰাজনক জগোৱাটো কিন্তু বহুত কঠিন। অৰ্থই মানুহৰ ৰূপ সলনি কৰে, স্বাৰ্থই মানুহৰ চৰিত্ৰ। অৰ্থ আৰু স্বাৰ্থ যদি একেলগে থাকে, তেনেহ'লে মানুহৰ মনুষ্যত্ব সলনি কৰে। খঙক যদি মনত স্থান দিয়ে, তেনেহ'লে সম্পৰ্ক নষ্ট হয়, আৰু অভিমানক মনত পুহি ৰাখিলে দূৰত্বৰ সৃষ্টি হয়। বহুত ভাবি চিন্তি মুখ খুলিব। আজিকালি সম্পৰ্ক আৰু বন্ধুত্ব বিশ্বাসৰ ওপৰত নিটিকে, টিকে মাথো বুদ্ধি আৰু টকাৰ ওপৰত। এই তিনিটা বস্তুৰ ওপৰত ভৰসা কৰা ঠিক নহয়। প্ৰথমতে নদীৰ পাৰৰ ঘৰ, দ্বিতীয়তে ব্ৰেক নথকা গাড়ী, তৃতীয়তে ঘৰ নথকা নাৰী। জীৱনত যদি কিবা হ'বলৈ বিচাৰিছা, তেন্তে খেলুৱৈ হোৱা, যিজনে নিজৰ গ'লৰ বাবে দৌৰে। ৰেফাৰী নহ'বা, যিজনে আনৰ ভুল ধৰাৰ বাবে দৌৰে। এই তিনিটা বস্তু এবাৰেই আহে: মা-দেউতা, যৌৱন আৰু সৌন্দৰ্য। এই পৃথিৱীত মানসিক শান্তিতকৈ একো ডাঙৰ বস্তু নাই। সেয়েহে এই বস্তুটো যি ঠাইত পোৱা, সেই ঠাই কেতিয়াও ত্যাগ নকৰিবা। মানুহৰ মনটো বহুত অদ্ভুত। কোনোবাই কান্দে অকণমান সুখৰ আশাত, আকৌ কোনোবাই কান্দে সম্পূৰ্ণ সুখ পায়ো হেৰুৱাব লগা হৈ যায় আপোনজনৰ অৱহেলাত। এই তিনি ধৰণৰ মানুহে আপোনাক সত্য ক'ব: প্ৰথমতে সৰু ল'ৰা-ছোৱালী, দ্বিতীয়তে নিচাত মাতাল লোক, তৃতীয়তে খঙত থকা মানুহ। অনুশোচনাই বেয়া কামক বিলুপ্ত কৰে, আৰু অহংকাৰে ভাল কামক ধ্বংস কৰে। য'ত আপোনাৰ সন্মান নাথাকে, যিমানেই কষ্ট নহওক কিয়, সেই ঠাই ত্যাগ কৰাই কিন্তু উত্তম। দেউতাতকৈ ডাঙৰ দায়িত্ববান কোনো পুৰুষেই নহয়, আৰু মাতকৈ ডাঙৰ যত্নবান নাৰী কোনোৱেই নহয়। যদি কোনোবাই আপোনাক বাৰ বাৰ ক্ষমা কৰি দিছে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ মূৰ্খ। ইয়াৰ প্ৰকৃত অৰ্থটো হ'ল, তেওঁ আপোনাক হেৰুৱাব নোখোজে, তেওঁ আপোনাক নিজতকৈও বেছি ভাল পায়। সকলো সময়তে হাঁহি ফূৰ্তিত থকাৰ চেষ্টা কৰিবা। ইয়াত তোমাৰ আপোনজন তোমাক দেখি সুখী হ'ব, কিন্তু তোমাৰ শত্ৰুৱে বহুত কষ্ট পাব। সেয়েহে সদায় হাঁহি ফূৰ্তিত থাকিব লাগে। জীৱনত যদি কষ্ট কম বিচৰা, তেনেহ'লে মনৰ পৰা মায়া দয়া কম কৰি পেলোৱা। সকলো কষ্টৰ অনুভূতি একে নহয়। কিছুমান কষ্টই দুখ দিয়ে, কিছুমানে মানুহক সলনি কৰি দিয়ে। উপকাৰ কেতিয়াও তেওঁৰ ওচৰৰ পৰা নল'বা, যিয়ে উপকাৰ কৰি সেইটোক লৈ বাৰে বাৰে কথা শুনায়। তুমি অসংখ্য ভাষাৰ বিশেষজ্ঞ হ'ব পাৰা, কিন্তু তুমি যদি কাৰোবাৰ নীৰৱতাৰ ভাষাটোকে বুজি নোপোৱা, তেনেহ'লে তুমি কিহৰ বিশেষজ্ঞ? মানুহৰ সম্পৰ্কবিলাক এতিয়া আন্তৰিক নহয়, ব্যৱসায়ৰ দৰেহে হৈ পৰিছে। তেজৰ সম্পৰ্কৰ বাহিৰে যদি কোনোবাই তোমাৰ বাবে কান্দিছে, তেনেহ'লে বুজিবা তেওঁ তোমাক নিজৰ জীৱনতকৈও বেছি ভাল পায়। কিছুমান মানুহৰ হঠাতে শৰীৰ অসুস্থ হৈ পৰে, যেতিয়া অন্যৰ ভাল দেখে। আজিকালি মানুহে তেওঁৰ লগতহে সম্পৰ্ক ৰাখে, যাৰ লগত সম্পৰ্ক ৰাখিলে নিজৰ লাভ হ'ব। জীৱনৰ পৰা ভুল মানুহবোৰ আঁতৰি গ'লে কান্দিব নালাগে, আৰু বৰঞ্চ সুখ অনুভৱহে কৰিব লাগে। এই পৃথিৱীত সকলোতকৈ বেছি কঠিন কাম হ'ল মানুহক আপোন কৰি ৰখা। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব।
আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।